বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বা বিহু গ'লে বিনা। নমস্কাৰ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ যে বিহু সাজত ফটোশ্বুট এটা কৰিম, যিহে বতৰ ৰ'দ দিয়া নাছিল, কৰিবই পৰা নাছিলোঁ। সেইবাবে আজি অলপ ৰ'দ দিয়া দেখি ধুনীয়াকৈ সাজি কাচি লৈছোঁ। আৰু আমাৰ ফটোগ্ৰাফাৰ আৰু যিহেতু মই নাচনী, লগতটো ধুনীয়া লাগিবই। ৰৈ আছোঁ সিহঁতৰ বাবে, এতিয়ালৈকে আহিয়ে পোৱা নাই, আমনি লাগি গৈছে। সেইকাৰণে আইতাৰ লগতে অলপ ধেমালি কৰি আছোঁ। ৰাইজসকল, নিজে মেকআপ কৰিছোঁ দেই, কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আৰু ৰৈ আছোঁ সিহঁতৰ কাৰণে, আহিয়ে পোৱা নাই, আমনি লাগি গৈছে। মেকআপ বেয়া নহ'লে আছে আৰু ইমান প্ৰফেশ্যনেল মেকআপ কৰা নাই, নিজে যি পাৰোঁ তাকে কৰি লৈছোঁ। বাকী যি কি নহওক, নিজকে নিজে ধুনীয়া দেখিব লাগে ন, মই নিজেই ধুনীয়া দেখিছোঁ। আৰু গামখাৰু মুঠিখাৰু মোৰ কাৰণে নহয়গৈ, হাতখন ইমানেই সৰু, গামখাৰু সদায় মোৰ ডাঙৰ চাইজৰ পাৰোঁ, সৰু চাইজৰ নাপাওঁৱেই। ঘপককৈ মনত পৰিল মোৰ হাততচোন জেতুকাই নাই। আইডিয়া এটা মনত পৰিছে দেই, দেখাই আছোঁ বাৰু। এয়া পালেহি দেই ৰাইজসকল আমাৰ ঢুলীয়া। দেখিছেনে স্ন'বীৰ কিমান উৎপাত, মানুহ আহিলেই হয়। এয়া গছত কপৌফুল ফুলি আছে, কিন্তু ছিঙিবলৈ মনেই যোৱা নাই, কিন্তু উপায় নাই। এতিয়া বিহু বতৰ, এপাহ খোপাত মাৰিবলৈতো ছিঙিবই লাগিব। তাকে ভাবিছোঁ কোনবা লওঁ, এইপাহে ঠিক আছে, এইফালে চাওঁ বাৰু। ফুলাৰ সময় হৈ গ'ল, সেইকাৰণে মানে অকণমান ৰংটো গুচি গৈছে, কিন্তু এইপাহে লওঁ। কৃষ্ণ প্ৰভু, তাইটোক নধৰিবা আৰু দেই। ছিঙিলোঁ, ইমান ধুনীয়া ফুলপাহ ছিঙিবলৈ মন নাছিলে, কিন্তু উপায় নাই। এয়া এখোপাত মাৰি লওঁ, ভাবিছিলোঁ মই এই ডুপ্লিকেট পাত মাৰোঁ বুলি, কিন্তু যিমান যি হ'লেও বিহু কপৌফুল আছেই যেতিয়া, এটা মাৰি লওঁ। আৰু এতিয়া সময় হৈছে ফটোশ্বুট কৰাৰ, কৰোঁ আৰু বাকীখিনি দেখাই। এতিয়াহে ধুনীয়া লাগিছে খোপাটো দেখিবলৈ, আৰু মোক কেমেৰাত সহায় কৰিছে ৰাজা গগৈয়ে। সি বহুত ধুনীয়া ফটো তোলে আৰু বহুত ভাল ফটোগ্ৰাফাৰ হয়। আপোনালোকে কণ্টেক্ট কৰিব পাৰে, ইনষ্টাগ্ৰামত ৰাজা গগৈ আছে। আৰু আমি এইফালে বাবলি বৰ্ণিয়াই আমাক চাই আছে, আৰু এইফালে ঢুলীয়া সাজু দেখিছেনে বাৰু, কিবা উকা উকা লাগিছে। গামোচাখন মোৰ হাতত আছে, এইখন। আমাৰ ঘৰৰ ওচৰত এনেকৈ ভাল লোকেশ্যন নাই বিহুৰ কাৰণে ফটোশ্বুট কৰিবৰ কাৰণে। আৰু বাউলি বাহঁতৰ এৰিয়াটোত, মানে ঘৰৰ এৰিয়াটোতে বহুত ধুনীয়া লোকেশ্যন আছে, ধুনীয়া গছ আছে আৰু এখন ধুনীয়া ফিল্ড আছে। তো ফটো মাৰিবলৈ আহি গ'লোঁ। এভৰিৱান, আৰু এটা কথা কওঁ যে একেবাৰে ইজি এটা ষ্টেপ আছে। কেতিয়াবা জেতুকা যদি নোপোৱা বা ক'ৰবাত যদি প্ৰগ্ৰেম কৰিব যোৱাটো হাতত যদি জেতুকা নাইকিয়া হৈ যায়, তেন্তে তোমালোকে হালধি আৰু চূণ লগাব পাৰা, আৰু এইটো কালাৰ হৈ যায়। দেখিছানে টেকনিক? এয়া চেনাই আহা, আমাৰ ফাৰ্ষ্ট লোকেশ্যন এইটো। আৰু আপোনালোকে চাওকচোন কি ধুনীয়া এইফালে দেই, ধুনীয়াকৈ ভঁৰাল এটা আছে, ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ, আৰু ফটোত বহুত ধুনীয়া আহিছে। যিহেতু বৰষুণ দি আছিল ইমান দিনে, আৰু সেইকাৰণে ফিল্ডখন অলপ পানী পানী হৈছিলে, উপায় নাই তেনেকৈ বহি দিছোঁ। আৰু মই এইফালে ফটো মাৰিবলৈ ৰেডি। এইফালে আমাৰ স্বৰ্ণপাল ফটোগ্ৰাফাৰে তুলি আছে ফটো। এইফালে ঢুলীয়াই ফটো মাৰিবলৈ ৰেডি, বজাইছে আৰু দেই, কি বজাইছে আমাৰ ঢুলীয়াই। এইফালে স্বৰ্ণদাই হাঁহি হাঁহি পূৰা ফটো মাৰি আছে। তাৰপিছত মই বনতে ফোনটো থৈ ময়ো মাৰিবলৈ গৈছোঁ। আৰু কেনেকুৱা আহে এতিয়া, কিন্তু ফটো বহুত ধুনীয়া আহিছে। একেবাৰে ৰ'দ নহয়, কিন্তু অলপ অলপ ডাৱৰীয়াও আছে, ৰ'দো আছে, ফটোবোৰ ভালেই আহিছে।
আৰু আপোনালোক সকলোৱে জানে যে আমাৰ বিহুটিক বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে তাৰ বাবে নাচনীসকলে বিচাৰি ফুৰিছে কপৌফুল, ৰিহা, মেখেলা আৰু দোকানত অলৰেডি শেষ হৈ গৈছে মানে ইমানেই বিক্ৰী হৈছে, ইমানেই লৈছে নাচনীবোৰে। মোক সেই দেখাই আছিল এই খুৰীগৰাকীয়ে। যিহেতু এতিয়া পাবলৈ নাই, এতিয়া এইটোৱে কাম চলাব লাগিব। মই তাকেই চাই আছিলোঁ। আমাৰ ফটোশ্বুট শেষ হৈ গ'ল আৰু মই ইমান ধুনীয়া দেখিছে পিছফালে ভিউটো দেখিছে নাই গ্ৰীণ এইফালে ছানছেট হৈছে যে সেইটো কাৰণে মই এইটো চাইডে বেলেগ দেখে আৰু এইটো চাইডে বেলেগ দেখে মই এইটো চাইডে বেছি ভাল পাওঁ নিজকে আজি ভিডিঅ'টি ইমানেই আছিল আৰু আন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম, আকৌ লগ পাম। গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব আৰু কেনে পালে জনাব। এয়াই মোৰ সৰু সৰু সময়বোৰ ধৰি ৰখাৰ এটা প্ৰচেষ্টা। সকলোৱে যেন মোক সহায় কৰে, সহযোগ কৰে, সাহস দিয়ে, তাকে কামনা কৰিলোঁ। আজিলৈ তেন্তে বিদায়, আকৌ লগ পাম। ধন্যবাদ।